প্ৰথম কথা মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেধৰণৰ এটা তেওঁ ঘোষণা কৰিছিলে যে এইটো আপোনালোকে চাই লওক। জনজাতীয় লোকসকলক উচ্ছেদ কৰাটো ইমান সহজ নহয় আৰু উচ্ছেদ কৰাৰ প্ৰয়োজনীয়তাও নাই, কাৰণ তেওঁলোকে ফৰেষ্ট ৰাইটছৰ আণ্ডাৰত প্ৰটেক্টেড হয়। আৰু অসমত যদি চৰকাৰে ঠিক আছে, এইটো আপোনালোকে চালে। ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা কেইমাহমানৰ আগতে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত কি কৈছিলে? তেওঁ কৈছিলে যে অসমত ভূমিপুত্ৰ জনজাতীয়সকলক উচ্ছেদ কৰাটো সম্ভৱ নহয় আৰু অসমত জনজাতীয়সকল অসমখনৰ মালিক হয় আৰু অসমৰ মাটিসমূহ জনজাতীয়সকলৰ আছিলে। সেইগৰাকী মুখ্যমন্ত্ৰীয়ে দুটা ফুপুলা স্বৰূপ তেওঁ উদঙাই দিছে নিজৰ যিটো চৰিত্ৰ, মুখৰ যি কথা আৰু তেওঁৰ মনৰ যি চৰিত্ৰ, এই দুটা কথা তেওঁ ইয়াত উদঙাই দিছে। তেওঁ মুখত কৈছে যে জনজাতীয়সকলক ভাল পোৱাৰ এটা তেওঁ অভিনয় কৰিছে, কিন্তু মনত তেওঁ জনজাতীয়সকলৰ প্ৰতি এটা ঘৃণাভাৱ আছে তেওঁ, আৰু জনজাতীয়সকলক নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ তেওঁ ৰচনা কৰিছে। এইটো স্পষ্টকৈ ওলাই পৰিছে ইয়াতে। আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক সকীয়াই দিব বিচাৰিছোঁ, অনাগত দিনত যদি জনজাতীয়সকলক যদি এনেধৰণৰ যদি অত্যাচাৰ কৰে তেতিয়াহ'লে কিন্তু জনজাতি ছাত্ৰ সন্থাই খাৰাপতি বহি নাথাকে। স্পষ্ট কথাৰে আমি তেওঁৰ সকীয়াই দিছোঁ। আৰু অসমখন জনজাতিসকলৰ আমি পূৰ্বৰ পৰাই আগৰ পৰাই কৈ আহিছোঁ, সেইটো জনজাতি ছাত্ৰ সন্থাই আগৰ পৰাই দাবী জনাই আহিছোঁ। অসমৰ সমগ্ৰ গুৱাহাটী এণ্টায়াৰ গুৱাহাটীখন জনজাতিসকলৰ ভূমি আছিলে, কিন্তু এই চৰকাৰখনে জনজাতিসকলক নিষেধ কৰি বিশেষ এটা বণিক গোষ্ঠীৰ মানুহক সংস্থাপন কৰাৰ এটা তেওঁ এটা পৰিকল্পনা ৰচনা কৰিছে। ইয়াতে আপোনালোকে দেখিছে তাতে আজমল চাহাবৰ বিল্ডিং আছে, জয়ন্ত মল্লুৱাৰ এপাৰ্টমেণ্ট আছে, বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ এপাৰ্টমেণ্টবিলাক আছে, কিন্তু তেওঁলোকে তাত বুলডোজাৰ বা এনেকুৱা ধৰণৰ ইভেকশ্যন কৰিব পৰা সাহস নাই। কিন্তু এই আমাৰ খাটিকুৱা জনজাতিসকলক তেওঁলোকে বাৰে বাৰে তেওঁলোকে ইভেকশ্যন কৰি আছে। গতিকে ইয়াৰ পৰাই আমি প্ৰমাণ পাইছোঁ যে এইখন চৰকাৰ সম্পূৰ্ণ জনজাতি বিৰোধী চৰকাৰ। আমি বাৰম্বাৰ কৈ আহিছোঁ এইখন চৰকাৰ হৈছে সম্পূৰ্ণ জনজাতি বিৰোধী চৰকাৰ। গতিকে সেই চৰকাৰখনক আমি পুনৰবাৰ সকীয়াই দিছোঁ যে জনজাতি ছাত্ৰ সন্থাই কোনো কাৰণতে এনেধৰণৰ জনজাতিসকলক অন্যায় কৰা বা এনেধৰণৰ উচ্ছেদ কৰা আমি কেতিয়াও সহ্য কৰা নহয়। এইখন চৰকাৰে অহাৰ পৰা কেইবাৰ জনজাতিসকলক উচ্ছেদ কৰিল। তেওঁলোকে জানে যোৱা 1-2 মাহ আগতে নালাপাৰাত তেওঁ আমাৰ জনজাতিসকলক উচ্ছেদ কৰিছে। সম্পূৰ্ণ জনজাতীয় অধ্যুষিত অঞ্চলসমূহ তেওঁলোকে টাৰ্গেট কৰা হৈছে। তাৰ আগতে তেওঁলোকে বিভিন্ন ধৰণৰ জনজাতীয় অধ্যুষিত অঞ্চলসমূহ উচ্ছেদ কৰি জনজাতিসকলক তেওঁলোকে নিষেধ কৰা এটা বিশেষভাৱে পৰিকল্পনা কৰিছে। আৰু ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ যিসকল মন্ত্ৰী বিধায়ক আছে, জনজাতীয় মন্ত্ৰী বিধায়ক, সেইসকল নিমাতী কন্যাৰ ভূমিকা বহন কৰি আছে এতিয়াও, কিন্তু তেওঁলোকে কেতিয়াও মাত নাপাতে। জনজাতীয়সকলৰ সমস্যাৰ সন্মুখত তেওঁলোকে কেতিয়াও মাত নাপাতে। আজি প্ৰমোদ বড়ো ক'ত হৈ আছে, আজি ডক্টৰ অনুজ পেগু ক'ত হৈ আছে, আজি ইউ জি ব্ৰহ্ম ক'ত হৈ আছে, আজি যিসকল মন্ত্ৰী বিধায়ক আছে বিধায়কসকল ক'ত হৈ আছে, আজি কিয় জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত তেওঁলোকে মাত মাতিব নোৱাৰে। গতিকে সেই মন্ত্ৰী বিধায়কসকলক আমি আজি সেই মজিয়াৰ পৰা আজি এই বাক্সাত মই আজি উপস্থিত আছোঁ, এই বাক্সাৰ পৰা আজি তেওঁলোকক সকীয়াই দিছোঁ যে অন্তিপলমে আমাৰ সেই মানুহখিনিক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়ক, অন্যথা কিন্তু জংগী আন্দোলন কৰা হ'ব। এইটো স্পষ্ট কথা। দেখা গ'ল যে মুখ্যমন্ত্ৰীয়ে যেতিয়া গোৰ্খাসকলক প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াই কিন্তু হাত চাপৰি বজোৱা দেখা গৈছিলে, সমৰ্থন দিয়া গৈছিলে। আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াক কি বুলি ক'ব বা কি আচল কথাটো কি আমি কৈ আহিছোঁ, প্ৰমোদ বড়ো এগৰাকী সংগ্ৰামী নেতা বুলি আমি তেওঁক কৈছিলোঁ। প্ৰমোদ বড়ো এটা সময়ত জাতিৰ কাৰণে, বড়ো সমাজৰ কাৰণে, ট্ৰাইবেল সমাজৰ কাৰণে এটা মাত মাতি যোৱা এটা সত্তা আছিলে এটা সময়ত। কিন্তু সেই সত্তা আজিৰ তাৰিখত তেওঁ বিক্ৰী কৰিছে বিজেপিৰ লগত বিক্ৰী কৰিছে, নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত বিক্ৰী কৰিছে। ৰাজনীতিৰ লাভালাভৰ অংকত তেওঁ আজিৰ তাৰিখত নিজৰ জাতিৰ মাটি তেওঁলোকে দিবলৈ গঠাইছে। সেইকাৰণে হাত চাপৰি বজাবলৈ আমি দেখিবলৈ পোৱা গ'ল। আৰু এনে এজন নেতা আমি জনজাতীয় সমাজে কেতিয়াও একচেপ্ট নকৰোঁ, গ্ৰহণ নকৰোঁ। আৰু এইজন নেতাই আজি BTCক ধ্বংস কৰিবলৈ ওলাইছে, য'ত নেকি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেওঁলোকে গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণী হিচাপে দি তেওঁলোকে গোটেই BTCখন ধ্বংস কৰিব বিচাৰিছে। গতিকে এই প্ৰমোদ বড়োক আমি সকীয়াই দিছোঁ, আপুনি আপুনি এটা সময়ত এটা সংগ্ৰাম কৰি গৈছে, সেই সংগ্ৰামটো আপুনি সোঁৱৰাই লওক। সেই সংগ্ৰামৰ কথা আপুনি পাহৰি গৈছে, আপুনি পাহৰি নাযাব। সেইটো সংগ্ৰাম আপুনি পুনৰ সোঁৱৰাই আপুনি সেই যিটো হিমন্ত বিশ্ব শৰ্মাই এটা বিবেচনা লৈছে, যি এটা গোৰ্খাসকলক সংৰক্ষিত শ্ৰেণী হিচাপে তেওঁ ঘোষণা কৰিছে, এইটো আপোনালোকে বিবেচনা কৰি এইটো অতি সোনকালে ইয়াৰ বাতিল কৰাব লাগিব। অন্যথা কিন্তু আপোনাক আমি জনজাতি ছাত্ৰ সন্থাই কিন্তু আপোনাৰ বিৰুদ্ধে কিন্তু আমি যুঁজিবৰ কাৰণে, মাত মাতিবৰ কাৰণে আমি সাজু আছোঁ। আৰু স্পষ্ট ভাষাৰে কৈছোঁ, আমি ট্ৰাইবেলসকল কিন্তু শান্তিপ্ৰিয়, কিন্তু অশান্তি নিবিচাৰোঁ। কিন্তু আপোনালোকে অশান্তি সৃষ্টি কৰিবৰ কাৰণে কিন্তু এতিয়া উঠি পৰি লাগি আছে, কিন্তু সেইটো কথাও আপোনালোকক আমি সকীয়াই দিছোঁ। সিদিনাখন যি বাক্সাত গোৰ্খাসকলৰ যি কেন্দ্ৰীয় সন্মিলন অনুষ্ঠিত কৰিছিলে, সেই সন্মিলনত প্ৰমোদ বড়োৰ উপস্থিতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৰ্খাসকলক বড়োলেণ্ডত যি প্ৰটেক্টেড ক্লাছ হিচাপে ঘোষণা কৰিলে, ইয়াৰ ওপৰত সদৌ অসম জনজাতি ছাত্ৰ সন্থা আপোনালোকে কি ক'ব বা কি স্থিতি দিব? আচল কথাটো হ'ল কি, মই আগৰ পৰাই কৈ আহিছোঁ যে জনজাতি ছাত্ৰ সন্থাই বাৰে দাবী জনাই আহিছোঁ এইখন চৰকাৰ সম্পূৰ্ণ জনজাতি বিৰোধী চৰকাৰ। আমি ক'বলৈ বাধ্য হৈছোঁ সেইকাৰণে,
এইখন চৰকাৰে বিশেষ এটা জাতিৰ ওপৰত ইমান এটা মৰম ভাল পোৱা দেখাইছে, কিন্তু সমান্তৰালভাৱে জনজাতিসকলক তেওঁ ঘৃণা কৰা তেওঁ এটা ইয়াতে চৰিত্ৰ উদঙাই দিছে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ, জনজাতিসকলক তেওঁ নিশেষ কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। তাত হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আমাৰ জনজাতীয় যিসকল নেতা আছে, সেই নেতাসকলক তেওঁ কান্ধত বন্দুক থৈ আমাৰ জনজাতিসকলক গুলিয়াব চেষ্টা কৰি আছে। আজি তেওঁলোকে BTRত বা BTCত যি গোৰ্খাসকলক তেওঁলোকে সংৰক্ষিত শ্ৰেণী হিচাপে, তাৰ মানে ৰিজাৰ্ভ কেটেগৰী হিচাপে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত লোৱা হৈছে, এইটো ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। কেতিয়াও আমি জনজাতি ছাত্ৰ সন্থা সহ্য কৰা নহয় এইটো। আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কেৱল মাত্ৰ জনজাতিসকল তাত সংৰক্ষিত হয়, তাত জনজাতিসকলৰ বাহিৰে কোনো জাতিয়ে তাত সংৰক্ষিত হ'ব নোৱাৰে। আৰু গোৰ্খাসকলক কেতিয়াও আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত BTCৰে নহয়, সমগ্ৰ অসমত কেতিয়াও আমি তেওঁলোকক সংৰক্ষিত শ্ৰেণী হিচাপে মানি লোৱা নহয়। এইটো আমি আগৰ পৰা আমি জনাই আহিছোঁ, পুনৰবাৰ দাবী জনাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি সাৱধান কৰিছোঁ, জনজাতিসকলৰ মাটি তেওঁ যাকে তাকে যধে মৰে যেনে তেনে তেওঁ সংৰক্ষিত শ্ৰেণী হিচাপে বা তেওঁলোকক কিনা বেচাৰ ক্ষেত্ৰত অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰা নাই। তেওঁ ঠিকা দি থোৱা নাই, আমি স্পষ্ট ভাষাৰে আমি জনাই দিছোঁ। আৰু এইটো কেতিয়াও মানি লোৱা নহয়। অসমত পাৰিলে জনজাতিসকলৰ যি মাটি আমি ৰক্ষাৰ স্বাৰ্থত, জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি আমি সুৰক্ষাৰ স্বাৰ্থত আমি পাৰিলে আমি হস্ত হাতত তুলিবলৈ বাধ্য হ'ম, স্পষ্ট কথা।